Hello everyone, welcome to my YouTube channel. बहुत दिনৰ মূৰত এটা ভিডিও আপলোড কৰিছো কাৰণ এই ভিডিওটো মোৰ কাৰণে বহুত স্পেশাল হয়। দেখি হয়তো অলপমান ধৰিব পাৰিছে হয় এটো মোৰ ডেলিভাৰী দিনাখনৰ ভিডিও হয় আৰু অল থ্যাঙ্কস টু মোৰ বজনে ইমান ধুনীয়াকে মোমেন্টছবোৰ ক্যাপচাৰ কৰি ৰাখিলে আৰু এইফালে মোৰ হাজবেণ্ড 22 ডিসেম্বৰ ৰাতি 9টা এৰাউণ্ড 9টা to 10টা ভিতৰ মোৰ পেইন আহিছিলে হেতু কাৰণে এডমিট হ'ব লগা হ'ল আৰু এই সময়কণত যে নিজৰ হাজবেণ্ড বা পৰিয়ালৰ মানুহ সব যদি লগত থাকে বহুত সাহস পোৱা যায় আৰু এইফালে মোৰ হাজবেণ্ড ব্লগ বনাই মোক হহুৱাবলৈ ট্ৰাই কৰি আছিল যেহেতু 22 ডিসেম্বৰ যদিও এডমিট হলো হেদিনাখন অপাৰেশন কৰা নহল এয়া নেক্সট মৰ্নিং নেক্সট দিনাখনে অপাৰেশনটো কৰিব বুলি ক'লে ডক্টৰে এফালে হাজবেণ্ড আৰু মোৰ মাও আহি পালেহি আৰু এইফালে মই পুৰা বিষত থাকিব পৰা নাই এই সময়কণ যে হসাকৈ মই নাপাহৰো আৰু যিটো বিষ আহিছিল নহয় জুনে এই বিষটো পাইছে তেওঁলোকে হয়তো বুজি পাইছে চাগে আৰু এই আইটেম মোক অটিলে বুলি নিছে আৰু এই সময়কণ যে এক বুজাব নোৱাৰা সময় যেহেতু বহুত ভয়ও লাগি থাকে বা ভালো লাগি থাকে যেহেতু 9 মাহ দিন এই দিনটোৰ বাবে ৰৈ আছিলো যে এটা কণমানি আহিব আমাৰ জীৱনলৈ আৰু এয়া ফাইনালি আহি গল মোৰ মৰমৰ কণমানিটো ভগৱানৰ ওচৰত বহুত ধন্যবাদ জনাইছো সঁচাকৈ এক বুজাব নোৱাৰা অনুভৱ এই সময়কণ যে আৰু এইফালে এয়া আইতাকে মিঠাই দিছে সবকে যেহেতু সবৰে এটা বহুত ফূৰ্তি আৰু এয়া এনাইক আৰু আইতাক দুইজনে পুৰা মুখত হাঁহি আৰু মিঠাই দেখায় আৰু এইফালে এটা মোক অটিৰ পৰা কেবিনলৈ বুলি নিছে আৰু জুনে সি সেকশন বা সিজাৰিন কৰিছে তেওঁলোকে হয়তো গম পাইছে অপাৰেশনৰ পিছত কেনেকুৱা অৱস্থা হয় আৰু ফাইনালি এয়া মোৰ মৰমৰ হুনচেং বেটাক মোৰ ওচৰলৈ বুলি আনিলে ঘৰত মৰমত হুনচেং নামেৰে মাতিম বুলি ভাবিছো আৰু আপোনালোকে সবে মোৰ হুনচেঙক মৰম দিব আৰু আশীৰ্বাদ কৰিব যাতে সি এটা ভাল মানুহ হৈ উঠে আৰু ভগৱানৰ ওচৰত সঁচাকৈ বহুত ধন্যবাদ জনাইছো যেহেতু বহুত ভয় লাগি আছিল আৰু চিন্তাও লাগি আছিল কি হ'ব কি নাই কিন্তু সব ভালে হৈ গল আৰু আমি এতিয়া দুইটাই সুস্থ আছো আৰু এইটো ভিডিওত ইমানে আৰু আকৌ নেক্সট ভিডিওত লগ পাম আৰু যদি এই ভিডিওটো চাই ভাল লাগিলে লাইক এটা কৰি দিব তেতিয়ালৈকে বাই গাইজ